তুলনাবিহীন তুমি শব্দবিহীন মই তুলনাবিহীন তুমি শব্দবিহীন মই তুলনাবিহীন তুমি আছে চাবলৈ আৰু মই আজি আপোনালোকক কাতি বিহুৰ অশেষ শুভেচ্ছা জনালোঁ। আজি আমি কাতি বিহুত চট বাৰী পুতিব যাম। তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নজ্যোতি মিক্সা। আজি কাতি বিহু, তাৰ উপলক্ষে পথাৰত চান্দি বাৰী দিবৰ কাৰণে আমি এতিয়া বাঁহ কাটি আছোঁ। চাওক বাঁহ কাটি আছে। এইখন বাৰীখন আমাৰ বাৰী। এই পাত চান্দি বাৰী দিয়া পাত কেনেকৈ বনায় আপোনালোকে চাই থাকক। কোনোবা যদি নাজানে ইয়াৰ পৰা শিকিব পাৰিব। চাওক মই আপোনালোকক ভালকৈ দেখুৱাইছোঁ এইটো কেনেকুৱা ধৰণৰ মই বনোৱা হয়। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়নজ্যোতি মিক্সা। আজি আমি গৈ আছোঁ পথাৰত চাট বাৰী দিবলৈ, কাৰণ আজি কাতি বিহু। সকলোতে জানে মই আপোনালোকক কাতি বিহু বহুত শুভেচ্ছা জনালোঁ আৰু আপোনালোকক মোক বহুত শুভেচ্ছা জনাওক। তো বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বাইকত উঠি আজি ৰাইড কৰি আছোঁ। আজি এই ৰাস্তাৰ কণ্ডিশ্যন আমাৰ এইখিনিতে অলপ বেয়া। এইখিনিতে বাকীখিনি একদম খাই যাব পাৰিম আৰু। আমাৰ ভিডিঅ'টো চাই আপোনালোকে আমাক মৰম দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চাওক, এইটো আমাৰ গাঁৱৰ এটা ৱাটাৰ চাপ্লাই। ইয়াৰ পৰা আমি পানী পাই থাকোঁ। এটা ওখ বিল্ডিং বনাই আছে, 4টামান ঘৰ আছে। ইয়াত অলৰেডি তলাচী মাৰি থৈ দিয়া হয়, কাৰণ এইটো সাধাৰণ মানুহ কোনো এলাউড নাই ইয়াত। এইখন আমাৰ বাৰীখন এইটো শ্বেয়াৰ কৰোঁ। এইখন দোকানখনৰ চাউমিনো পায়। তো বলক আমি এতিয়া আমাৰ পথাৰত যাই থাকোঁ। তো বলক আমি এতিয়া গৈ আছোঁ। এইটো এটা জিৰণি কোঠা হয়। তো ফাইনেলি আমি আহি গ'লোঁ ঔতল। এইখিনি ঔতল বুলি কয়। এতিয়া আমাৰ ঔতলৰ লগতে আমাৰ আৰু এখন পথাৰ আছে। আমি এতিয়া সেইখনত ৰখা ড্ৰাইভাৰটো ৰখি দিলে। like they will do everything to feel a bit alive.
a bit alive. ছাদ বাৰী দিবলৈ আহিলোঁ। আপোনালোকে আমাক মৰম দিলেহে আমি আৰু আগুৱাই যাব পাৰিম আৰু আমাৰ ভিডিঅ'বোৰত আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবাৰ কৰিবই নাপাহৰিব। জয় আই অসম। জয় আই অসম হৈ গ'ল লেবাল পুতা। তো আজি কাতি বিহুৰ উপলক্ষে মই কিবা এটা ক'ব বিচাৰিছোঁ। তো আজি কাতি বিহু আছিল। কাতি বিহু সকলোকে শুভেচ্ছা জনালোঁ মই। আৰু ইয়াত যে এইবিলাক ধানবিলাক বেছি ডাঙৰ হোৱা নাই, কাৰণ এইবিলাক বানপানীয়ে মাৰি লৈ গৈছিল, মানে ৰিটাৰ্ণ ল'ব লগা হ'ল, মানে সেইকাৰণে এইবিলাক ধানবিলাক বেছি ডাঙৰ হোৱা নাই। তো আজি কাতি বিহু মই সমূহ ৰাইজলৈ মই এটা বহুত শুভেচ্ছা জনালোঁ। আপোনালোকে মোক শুভেচ্ছা জনাওক আৰু কাতি বিহুলৈ সকলোকে আন্তৰিক জ্ঞাপন কৰিলোঁ মই। এতিয়া আমি আপোনালোকক সেইখন চাওক, এইটো আমাৰ বৰমাহঁতৰ ঘৰ হয়। এতিয়া আমাৰ বিকাশ দাদাই গৈছে চাওক। এইফালে সেউজীয়া পথাৰ আছে, সৌন্দৰ্য মই আপোনালোকক অলপমান জুম কৰি দেখুৱাইছোঁ কিমান সৌন্দৰ্য হয় চাওক। এইফালে এই দুটা মানুহ আছে, মই আপোনাক জুম কৰি দেখুৱাই দিছোঁ। এজনী মানুহ আছে। তো আৰু এখন পথাৰ আছে, তাৰ পৰা আপুনি এটা নেক্সট ধামাকা এটা ভিডিঅ' পাব। তো চাই থাকক আমাৰ ভিডিঅ'বোৰ। হাই হেল্ল' দে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নন্দিনী মিক্সা। এতিয়া আমি গাঁৱতে কুকুৰা যুঁজখন হৈছে তাকে চাবলৈ গৈ আছোঁ।